হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। বন্ধু বান্ধৱীসকল, আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম ডেইলি ৰিডিং হেবিটৰ ওপৰত, অৰ্থাৎ সদায় পঢ়াৰ অভ্যাস কেনেদৰে কৰিব পাৰি। ফ্ৰেণ্ডছ, আপোনালোকে নিশ্চয় জানেই যে আমাৰ কিবা এটা কাম সদায় কৰাৰ অভ্যাস কেনেদৰে হয়, যেতিয়া আমি সেই কামটো সদায় কৰি থকা হয়। যেনে আমি সদায় শুই উঠি ব্ৰাছ কৰি মুখ ধুওঁ, কাৰণ এই কামটো আমি সৰুৰে পৰাই সদায় কৰি আহিছোঁ। গতিকে এই কামটো আমাৰ অভ্যাসত পৰিণত হ'ল। ঠিক তেনেদৰে আমি পঢ়াটো এটা অভ্যাসত পৰিণত কৰিব পাৰোঁ। তেন্তে ব'লকচোন বন্ধু বান্ধৱীসকল, আজিৰ আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ছেট স্মল টাৰ্গেট। ধৰি ল'লোঁ তুমি 4 ঘণ্টা পঢ়িম বুলি ভাবিলা আৰু পঢ়িব ল'লা। কিন্তু আমাৰ প্ৰব্লেম এইটো হয় যে আধা ঘণ্টা পঢ়াৰ পিছত আমনি লাগে আৰু পঢ়া বাদ দি বেলেগ কামত ধৰা হয়। পিছত ভবা হয় যে 4 ঘণ্টা পঢ়াৰ ঠাইত মাত্ৰ আধা ঘণ্টাহে পঢ়া হ'ল। গতিকে প্ৰথমতে কম সময়কৈ টাৰ্গেট লোৱা আৰু পিছলৈ সময়টো বৃদ্ধি কৰি যোৱা। উদাহৰণস্বৰূপে ভিডিঅ' গেমৰ কথাকে ভাবা। তাত প্ৰথম লেভেলকেইটা খেলিবলৈ সহজ হয় আৰু পিছলৈ টান হৈ গৈ থাকে। কিন্তু ফাৰ্ষ্ট লেভেলটো খেলাৰ পিছত টান লেভেলকেইটাও খেলিবলৈ মটিভেশ্যন পোৱা হয় আৰু টান লেভেলকেইটাও খেলি কমপ্লিট কৰিব পাৰি। ঠিক তেনেদৰে পঢ়াৰ ক্ষেত্ৰতো ফাৰ্ষ্ট কম সময়কৈ পঢ়া আৰু ইজি ছাবজেক্টবোৰ পঢ়া, পিছলৈ সময়টো বৃদ্ধি কৰি গৈ থাকা। অৰ্থাৎ তুমি যদি ফাৰ্ষ্ট 25 মিনিটকৈ টাৰ্গেট লোৱা, সেইটো ইজিলি কমপ্লিট কৰিব পাৰিবা। তাৰপিছত তুমি মটিভেশ্যন পাবা যে ইজিলি 25 মিনিট আমি পঢ়িব পাৰিলোঁ, গতিকে এতিয়াৰ পৰা আৰু 15 মিনিটকৈ বেছিকৈ পঢ়িব লাগিব। গতিকে নিশ্চয় পাৰিম। এনেদৰে সদায় টাইমটো বৃদ্ধি কৰি গৈ থাকা। নেক্সট, ষ্টাডি ব্ৰেক। ফ্ৰেণ্ডছ, অলপ সময় পঢ়াৰ পিছত সৰুকৈ এটা ষ্টাডি ব্ৰেক লোৱা। মই আগৰ ভিডিঅ' এটাতো কৈছোঁ যে 25 মিনিটকৈ পঢ়ি 5 মিনিটকৈ ব্ৰেক ল'বলৈ। যেতিয়া তুমি ব্ৰেক ল'বা, তেতিয়া তোমাৰ মনটো ফ্ৰেছ লাগিব আৰু পঢ়াবোৰ বাৰ্ডেন যেন নালাগিব। মই কিয় তোমালোকক 25 মিনিটকৈ পঢ়ি 5 মিনিটকৈ ব্ৰেক ল'বলৈ কৈছোঁ আগৰ ভিডিঅ'টোত, তাৰ কাৰণটো কৈছিলোঁ। গতিকে সেই ভিডিঅ'টো এবাৰ চাই ল'ব পাৰা। নেক্সট, বিলিভ ইন ইয়ৰ চেল্ফ। বন্ধু বান্ধৱীসকল, নিজৰ ওপৰত বিশ্বাস ৰাখা আৰু হাৰ্ডৱৰ্ক কৰি যোৱা। নিজৰ সপোন পূৰণৰ কাৰণে ফাইট কৰা, অৰ্থাৎ হাৰ্ডৱৰ্ক কৰা। কাৰণ তোমাৰ জীৱনৰ লক্ষ্যত উপনীত হ'বলৈ হ'লে তুমিয়ে কষ্ট কৰিব লাগিব আৰু হাৰ্ডৱৰ্ক কৰিলে নিশ্চয় ছাকচেছ হ'বা। ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টোত আমি 3টা পইণ্ট ডিছকাছ কৰিলোঁ। ফাৰ্ষ্ট, ছেট স্মল টাৰ্গেট। ফাৰ্ষ্ট স্মল টাৰ্গেট অৰ্থাৎ কম সময়কৈ পঢ়া আৰু পিছলৈ টাইমটো ইনক্ৰিজ কৰি যোৱা। ছেকেণ্ড, টেক ষ্টাডি ব্ৰেক। পঢ়াৰ মাজত ব্ৰেক লোৱা, যাৰ দ্বাৰা তোমাৰ পঢ়াবোৰ ইফেক্টিভ হ'ব। থাৰ্ড, বিলিভ ইন ইয়ৰ চেল্ফ। নিজৰ ওপৰত ভৰসা ৰাখা। এই 3টা পইণ্টে তোমালোকক সদায় পঢ়াৰ অভ্যাস কৰিবলৈ সহায় কৰিব। বন্ধু বান্ধৱীসকল, যদিহে ভিডিঅ'টো ভাল লাগিল এটা লাইক কৰিবা, লগতে কমেণ্ট কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীসকলৰ লগত আমাৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি অল ন'টিফিকেশ্যন অন কৰি ল'বা। ধন্যবাদ।